সকলোকে স্বাগতম জনাইছোঁ বিশেষ এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকক ক'ব বিচাৰিছোঁ ফ্লিপকাৰ্ট অনলাইন শ্বপিং এপছ ফ্লিপকাৰ্ট আৰু এই ফ্লিপকাৰ্টত চলি আছে বিশেষ অফাৰ অহাকালি অৰ্থাৎ 16 তাৰিখৰ পৰা 21 তাৰিখলৈকে 6 দিনীয়াকৈ চলিব বিশেষ অফাৰ য'ত আপোনালোকে বহুত কম মূল্যত আপোনাৰ মনে বিচৰা বস্তুটো আপুনি ক্ৰয় কৰিব পাৰিব আৰু আজি যিহেতুকে মই মোৰ চেল লিষ্ট লাইভ দেখাই আছে মোৰ একাউণ্টৰ কাৰণে মই ফ্লিপকাৰ্টৰ প্লাছ মেম্বাৰ হয় আৰু যিসকল প্লাছ মেম্বাৰ হয় তেওঁলোকে আজি দুপৰীয়া 12 বজাৰ পৰা এই অফাৰ লাভ কৰিছে আৰু দেখি আছে চেল লিষ্ট লাইভ দেখি আছে আৰু ইয়াতে যদি মই ক্লিক কৰি দিওঁ তেতিয়াহ'লে বিভিন্ন ক্ষেত্ৰত মোবাইলৰ পৰা লেপটপৰ পৰা আদি কৰি DSLR কেমেৰাৰ পৰা আদি কৰি কাপোৰৰ পৰা আদি কৰি সকলোতে কেৱল অফাৰ ক'ব গ'লে অফাৰৰ বৰষুণ চলি আছে ফ্লিপকাৰ্টত আৰু মই আপোনালোকক কেইটামান বস্তু দেখাব বিচাৰিছোঁ মই যে চাওঁ মোবাইলত আপোনালোকে চাব বিগেষ্ট ডিলছ এইটো চাব মোবাইল যদি মই চাওঁ তেতিয়া ৰিয়েলমি 7 আপ টু 8GB যিটো মোবাইলৰ দাম আছিলে 17,999 যিটো মোবাইল এতিয়া আপুনি পাই আছে 13,999 Poco C3 ষ্টাৰ্টিং হৈছে প্ৰাইচ 7,499 আইফোন পাব আপুনি 25,999 যিটো আইফোনৰ দাম আছিলে 42,500 সেই Poco M2 চাব Poco M2 6GB আৰু এইটো আপুনি পাব starting price 9,999 Realme C12 6000 mAh এটা মোবাইল এটো লিমিটেড পিৰিয়ড ডিল চলি আছে জাস্ট 7,999 যিবোৰ মোবাইল আপুনি আগতে ক্ৰয় কৰিব লাগিছিলে অলমোষ্ট 11,000ত আৰু সেইবোৰ দাম কমি আহিছে Realme C11 2GB বা 2GB RAM আৰু 32GB ROM এইটো আপুনি পাব 6,499 rupeesত যিটো প্ৰাইচ আছিলে 8,999 ক'ব গ'লে সকলোতে মোবাইলৰ পৰা আদি কৰি এটা মোবাইলৰ কেইটামান দেখুৱাইছো আপোনাক Realme Narzo 20 Pro এটো আপোনাৰ 14,999 আপুনি পাই যাব ঠিক কেনেকুৱাকৈ আপোনাৰ Realme C15 6,000 mAh এটো আপুনি চাব 8,499 এটো কোৱাড কেম আছে চাৰিটা কেমেৰা থাকিব লাগে ইয়াতে আপুনি ইয়াতে অল টেম্পৰেলি আনএভেইলেবল অলৰেডি দেখিছে Realme C15 8,499 এইবিলাক সকলোতে কেৱল অফাৰ চলি আছে আৰু মই যদি চাবলৈ যাওঁ তেতিয়াহ'লে Samsungৰ এই মোবাইলটো চাব Samsung Galaxy A50s এইটোতো অফাৰ চলি আছে এইটো 128GB হয় এইটো ষ্টাৰ্টিং প্ৰাইচ আছে 13,999 যিটো মোবাইলৰ দাম আছিল আগতে 24,900 টকাৰ মোবাইলটো আপুনি 43% অফাৰ পাই আছে 13,999 টকাত গতিকে বহুত অফাৰ চলি আছে আৰু বিগ মিলিয়নছ ডে চলি আছে আৰু যেতুকে মই প্লাছ মেম্বাৰ হয় সেইকাৰণে মই আজিয়ে পাইছোঁ আৰু আপোনালোকক মই দেখুৱালে কেইটামান মোবাইল এতিয়া মই এখন মোবাইলৰ পৰা আহি পেলাই যদি মই চাওঁ ইলেক্ট্ৰনিক্সত যদি মই চাবলৈ যাওঁ ইলেক্ট্ৰনিক্স এণ্ড এছেছৰিজ আপ টু 80% লৈকে অফ চলি আছে কিছুমানৰ আপুনি 80% অফ পাব ইয়াতে যদি মই চাওঁ আপোনাক যদি দেখুৱাব বিচাৰিছোঁ মই SR114 এইটো জাষ্ট 21,999 লেপটপ আপুনি পাই যাব Lenovo Core i3 25,999 আপুনি পাই যাব MI Notebook 14 43,999 এইটো যদি মই ক্লিক কৰি চাওঁ MI Note এইটো দাম আছিলে চাব MI Notebook 14 Core i5 জেনেৰেশ্যনৰ যিটো হয় 10 iCore i5 10 জেনেৰেশ্যন এইটো 8GB আৰু 512GB যিটো হয় হাৰ্ড ডিস্কটো তেতিয়াহ'লে আপুনি এইটো পাব 43,999 rupeesত যিটো দাম আছিলে 52,999 ঠিক তেনেকুৱাকৈ যদি মই চাওঁ DSLR যদি কেমেৰা মই যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপুনি চাব Sony Alpha ফুল ফ্ৰেম এইটো মিৰৰলেছ কেমেৰা হয় এইটো আছিলে 1,28,990 টকা 45% অফত পাই আছে 70,000 টকাত এটকা কম 69,999 গতিকে খুবেই এটা ভাল অফাৰ চলি আছে আচলতে আৰু এইটো যদি মই চাওঁ যিটো আপোনাৰ MI স্মাৰ্ট পেন যিটো আপুনি চাবলৈ যায় এইটো 999ত পাই আছে 1,599 rupeesৰ 999ত পাই আছে যিটো মই অলৰেডি অৰ্ডাৰ এটা দিছোঁ MI স্মাৰ্ট পেন 3i আৰু এটা আছে MI স্মাৰ্ট পেন 4 তো 4টোৰ দাম 2,500 টকা আছিলে 25% অফ দি পেলাই আপুনি 1,900 টকাত পাই যাব আৰু যদি MI স্মাৰ্ট পেন 3i যদি আপুনি ক্ৰয় কৰে তেতিয়াহ'লে 1,600 টকাৰটো 999 টকাত অৰ্থাৎ 1,000 টকাত আপুনি পাই যাব ঠিক তেনেকুৱা আপুনি অকলে ৱাটছৰ পৰা আদি কৰি আপোনাৰ DSLR কেমেৰাৰ পৰা আদি কৰি সকলোতে কেৱল অফাৰ চলি আছে ঠিক তেনেকুৱা আপুনি যদি ব'ট চাউণ্ড বাৰ আপুনি যদি মিউজিক চিষ্টেম কিনিব বিচাৰে তেতিয়া মিউজিক চিষ্টেমতো আপোনাৰ অফাৰ চলি আছে এইটো হ'ল 24,999 টকা দাম আছিলে এইটো 6,999 টকাত দেখাই আছে ব'ট যিটো বটৰ এটা খুব সুন্দৰ এটা সাউন্ড বাৰ হয় এটো দেখি আছে
25,000 টকাটো 71% অফ পৰ্যন্ত চলি আছে 7,000 টকাত দি আছে তো এনেকুৱাটো সুন্দৰ সুন্দৰ অফাৰ আছে এই এটা বটৰ সাউণ্ড বাৰ হয় এইটো 60 ওৱাটৰ হয় এইটো পাই আছে 2999 যিটো প্ৰাইচ আছিল আগতে 10,069% অফত চলি আছে তো এনেকুৱা ধৰণৰ বহুতো অফাৰ আছে আপুনি কি লাগিব আপোনাক কি লাগিব সকলোবোৰ আইটেম ইয়াতে পাব আপুনি সকলোবোৰতে কেৱল অফাৰ চলি আছে সকলোতে কেৱল অফাৰৰ বৰষুণ মই যদি আপোনালোক ইয়াতে আপোনাৰ সিসি কেমেৰাৰ পৰা আদি কৰি হেল্থ কেয়াৰ ডিভাইচৰ পৰা আদি কৰি গেমিং ডিভাইচৰ পৰা আদি কৰি হোম এণ্টাৰটেইনমেণ্ট ডিভাইচৰ পৰা আদি কৰি ডেটা ষ্ট'ৰেজ আপুনি মেমৰি কাৰ্ড পেন ড্ৰাইভ মোবাইল DSLR লেপটপ পাৱাৰ বেংক সকলোতে যদি LED টিভি লাগে সকলোতে কেৱল অফাৰ চলি আছে ইলেক্ট্ৰনিক্স আইটেমছ আপ টু 70% লৈকে অফাৰ চলি আছে গতিকে আপুনি ক্ৰয় কৰিব পাৰে আৰু এইটো এই অফাৰটো মাত্ৰ 6 দিনৰ বাবেহে আছে অৰ্থাৎ অহাকালিৰ পৰা 16 to 21 অক্টোবৰ আপোনালোকে দেখি আছে কিন্তু যেহেতু মই প্লাছ মেম্বাৰ হয় সেইটো কাৰণতে মই এদিন আগতীয়াকৈ পাই গৈছোঁ অৰ্থাৎ আজি 12 বজাৰ পৰা পাই গৈছোঁ মই যদি চাওঁ কেনন DSLR কেমেৰা যদি মই চাওঁ তো কেনন DSLR কেমেৰা যদি মই চাওঁ আপোনালোকে চাব আচৰিত হৈ যাব মাত্ৰ 19,000 টকাত কেননৰ এটা DSLR আপুনি কিনিব পাৰিব মাত্ৰ 19,000 টকাত যেটো কেননৰ DSLR কিনিব গলে প্ৰায় আপোনাক 30,000 পৰা 35,000 টকাৰ প্ৰয়োজন হ'ব তেতিয়া সেই তেনেকুৱা আপুনি DSLR কেমেৰা আপুনি পাই যাব এতিয়া 18,999 টকাত এটো আছে এনি দাম আছিল 29,495 টকা 35% অফত চলি আছে আৰু 18,999 আপুনি পাই যাব সিঙ্গল লেন্স লৈ পেলাই 1855 ৰ লেন্স পাব আৰু এটো মডেল নম্বৰ আছে EOS 3000D তো এইটো এটা মডেল পাব আগতে Canon 1300D আছিল Canon 1300D মডেলটো এতিয়া অলৰেডি আনএভেইলেবল তো আপোনালোকে এইটো কৰিব পাৰে Canon EOS M200 মিৰৰলেছ কেমেৰা এইটো অলৰেডি কামিং সুন দেখাই আছে হয়তো ষ্টক আউট হৈ গৈছে তো এনেকুৱা ধৰণৰ বিভিন্ন Canon EOS M200 মিৰৰলেছ কেমেৰা এইটো দাম আছিল 57,995 32% অফত চলি আছে আৰু এতিয়া আপুনি পাব 38,999 তো এনেকুৱা সকলোতে কেৱল অফাৰ চলি আছে আৰু যদি মই আপোনালোকক দেখুৱাব বিচাৰিছো ইয়াতে কিছুমান আইটেম ফেশ্বনত যদি আপুনি চাই যে ফেশ্বনতো আপোনাৰ সুন্দৰ অফাৰ চলি আছে কাপোৰৰ পৰা আদি কৰি জোতাৰ পৰা আদি কৰি ঘড়ীৰ পৰা আদি কৰি সকলোতে জেন্টস লেডিজ সকলোৰে কেৱল অফাৰ চলি আছে চশমাৰ পৰা আদি কৰি ব্ৰ্যান্ডেড কাপোৰৰ আপুনি অফাৰ ল'ব পাৰে ইয়াত সকলোতে কেৱল অফাৰ চলি আছে 70 80 90% লৈকে অফাৰ চলি আছে আপুনি আচৰিত হৈ যাব একদম আৰু এই অফাৰটো বছৰত এবাৰহে আহে বছৰত মাত্ৰ এবাৰ আহে এডিডাছৰ যদি আমি চাওঁ জোতা তেনেহলে আপুনি চাব এডিডাছৰ জোতা পাই আছে 1,439 rupees যিজৰ এডিডাছৰ জোতাৰ দাম আছিল 3,799 rupees 62% অফত চলি আছে এনেকুৱাকে এডিডাছ ৰিবক পুমা সকলো ব্ৰ্যান্ডেড কাপোৰ জোতা সকলোতে কেৱল অফাৰ চলি আছে আৰু এই অফাৰটো আপ টু 70 80 90% লৈকে আইটেম লৈ পেলাই আপুনি পাব গতিকে সুন্দৰ এটা সিস্টেম পূজাৰ বতৰ শৰতৰ বতৰ শাৰদীয় বতৰ দুৰ্গা পূজা আহি আছে গতিকে পূজাৰ বতৰ আপুনি এনেকৈ সুন্দৰকৈ কৰিব পাৰে আপুনি মনে বিচৰা বস্তুটো এটা কথা মন কৰিব এই অফাৰটো বছৰত অকল এবাৰহে আহে গতিকে এই এবাৰ পোৱা সুযোগটো আপোনালোকে এৰি নিদিব নহলে বৰ বেয়াকৈ পস্তাব লাগিব বেকপেক আপুনি বিভিন্ন ধৰণৰ বেকপেক পাব স্কাই বেকৰ পৰা আদি কৰি আপুনি বিভিন্ন ধৰণৰ ব্ৰ্যান্ডেড বেকপেক ইয়াতে পাই যাব গতিকে এটা সুন্দৰ বেকপেক বিলাকটো সাফাৰী এটা সুন্দৰ 73% পৰ্যন্ত অফত চলি আছে স্কাই বেক বিলাক দেখিছে 62% অফত চলি আছে আমেৰিকান টুৰিষ্টাৰ 80% পৰ্যন্ত অফত চলি আছে গতিকে আচৰিত এই দাম আছিল 2,700 rupees 80% অফাৰ চলি আছে 529 rupees only গতিকে এটা সুন্দৰ গতিকে সকলোতে অফাৰ আছে তাৰ কাৰণে আপুনি কি কৰিব ফ্লিপকাৰ্টত যাব লাগিব ফ্লিপকাৰ্টত গৈ পেলাই আপুনি অফাৰবোৰ ল'ব পাৰিব আৰু অফাৰবোৰ লৈ আপুনি ঘৰতে আপুনি সুন্দৰকৈ ইয়াতে আপুনি আনিব ইয়াতে অৱশ্যে ড্ৰোন প্ৰফেশনাল ড্ৰোন DJI মেজিক মেভিক মিনি বা এনেকুৱা প্ৰফেশনাল ড্ৰোন ইয়াত পোৱা নাযায় আনএভেইলেবল নহলে ড্ৰোন অৰ্ডাৰ দিব পাৰিলে হয় বা মই ইচ্ছা আছিলে যি কি নহওক ড্ৰোন ইয়াতে কিছুমান টয় ড্ৰোন ইয়াতে আছে আসলতে তো DJI টেলড্ৰোনখন ইয়াতে আছে DJI টেলড্ৰোন যদি মই চাও DJI টেলড্ৰোনখন মই প্ৰাইচটো চাই লও DJI টেলড্ৰোন অলৰেডি মেবি আনএভেইলেবল ইয়াতে তো ইয়াতে অহা নাই ঠিক আছে তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আসলতে আছে অফাৰ কিন্তু ড্ৰোনৰ ক্ষেত্ৰত আপুনি Amazonত যাব লাগিব Amazonত মানে কিছুমান ড্ৰোন ভাল পোৱা যায় বা বহুত আইটেম থাকে ড্ৰোনৰ আৰু ইয়াতে বিভিন্ন ধৰণৰ আপুনি প্ৰডাক্ট পাব গতিকে সকলোবোৰ আপুনি মেইন ডিটেইলছত যাবৰ কাৰণে আপুনি যাব লাগিব ফ্লিপকাৰ্টত গৈ পেলাই আপুনি
চাব লাগিব আৰু যদি ফ্লিপকাৰ্ট আপোনাৰ নাই তেতিয়া প্লে ষ্ট'ৰত যাব প্লে ষ্ট'ৰত গৈ পেলাই ফ্লিপকাৰ্টটো আপুনি ইনষ্টল কৰিব ইনষ্টল কৰি পেলাই আপুনি এটা একাউণ্ট খুলিব একাউণ্ট খুলি পেলাই আপোনাৰ নিজৰ এড্ৰেছটো পুট কৰি পেলাই আপোনাৰ সুন্দৰকৈ কেছ অন ডেলিভাৰী অফাৰ ল'ব পাৰে আৰু সুন্দৰকৈ আপুনি বস্তুটো ক্ৰয় কৰিব পাৰিব তো ফ্ৰেণ্ডসকল আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জয় অসম